অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত একাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে জালিয়াতিৰ আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ পাছতে 100 গৰাকীতকৈ অধিক প্ৰাৰ্থীক ইতিমধ্যে তলব কৰিছে চিআইডিয়ে। এই মুহূৰ্তৰ ডাঙৰ খবৰ টাইমেটৰ দৰ্শকক জনাইছো। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত কম্পিউটাৰৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিয়া হৈছে। 414 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে জালিয়াতিৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। 100 গৰাকী প্ৰাৰ্থীক ইতিমধ্যে তলব কৰিছে চিআইডিয়ে আৰু প্ৰমাণ পত্ৰ জালিয়াতি কৰাৰ অভিযোগত ইতিমধ্যে প্ৰাৰ্থীসকলক তলব কৰিছে চিআইডিয়ে। 100 গৰাকীকৈ প্ৰাৰ্থীক তলব কৰিছে চিআইডিয়ে। 27 ফেব্ৰুৱাৰী আৰু 24 এপ্ৰিলত অনুষ্ঠিত হৈছিল পৰীক্ষা আৰু এই পৰীক্ষাত জমা দিছিল কম্পিউটাৰ ভুৱা প্ৰমাণ পত্ৰ। আৰু পৰীক্ষাত কম্পিউটাৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিয়াৰ অভিযোগ উত্থাপন হৈছে। 414 গৰাকীতকৈ অধিক প্ৰাৰ্থীৰ বিৰুদ্ধে AB আৰু UB পৰীক্ষাত ভয়ংকৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে শ প্ৰাৰ্থীৰ বিৰুদ্ধে আৰু অতি শীঘ্ৰেই বহু পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তৰ এই ডাঙৰ খবৰ টাইমেটৰ দৰ্শকক জনাই আছো। অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে কম্পিউটাৰৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিছিল আৰু এই তথ্য যেতিয়া পোহৰলৈ আহিছে ইয়াৰ পাছতে সৰব হৈছে আৰক্ষী আৰু ইতিমধ্যে চিআইডি তৰফৰ পৰা 100 গৰাকীকৈ প্ৰাৰ্থীক তলব কৰা হৈছে সোধা পোছাৰ কাৰণে। 414 গৰাকীকৈ প্ৰাৰ্থী এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সমগ্ৰ ঘটনা আৰু অধিক প্ৰাৰ্থী জড়িত থকাৰ সম্ভাৱনা আছে আৰু বহু পৰীক্ষাৰ্থী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে সতীৰ্থ ঋতুৰাজ মেধি। ঋতুৰ ওচৰলৈ যাব বিচাৰিছো। ঋতুৰাজ, দেখা পোৱা গৈছে অসম আৰক্ষীৰ যি নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাত কম্পিউটাৰ ভুৱা প্ৰমাণ পত্ৰ জমা দিছিল একাংশ পৰীক্ষাৰ্থী আৰু ইয়াৰ পাছতে 100 গৰাকী প্ৰাৰ্থীক ইতিমধ্যে চিআইডিয়ে তলব কৰিছে। নিশ্চয়কৈ ভাৰ্গৱ, চাওক যে শেহতীয়া 27 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী আৰু 24 এপ্ৰিল এই তিনিটা দিনত অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ কনিষ্টেবলৰ বাবে নিযুক্তি পৰীক্ষা আৰু এই পৰীক্ষাত অৱতীৰ্ণ হোৱা বহু প্ৰাৰ্থীয়ে লাভ কৰিলে কনিষ্টেবলৰ চাকৰি আৰু বৰ্তমান সময়ত তেওঁলোক আছে ট্ৰেইনিং পিৰিয়ডত। কিন্তু তাৰ মাজতে আহি পৰিছে এটা নতুন খবৰ। শেহতীয়াকৈ যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ বাবে বহু প্ৰাৰ্থীয়ে আবেদন কৰিছিল। প্ৰায় লাখ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল এই পৰীক্ষাৰ বাবে আৰু এই আবেদন প্ৰক্ৰিয়াৰ সময়ছোৱাত জমা দিবলগীয়া হৈছিল যাৱতীয় নথি পত্ৰসমূহ আৰু এই নথি পত্ৰসমূহৰ লগতে কম্পিউটাৰৰ চাৰ্টিফিকেটো জমা দিবলৈ নিৰ্দেশনা আছিল যদিহে তেওঁলোকৰ কম্পিউটাৰৰ চাৰ্টিফিকেট আছে। কিন্তু কম্পিউটাৰৰ ভুৱা চাৰ্টিফিকেট একাংশ প্ৰাৰ্থীয়ে জালিয়াতিৰে জমা দিছিল আৰু এই পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছতেই এই কথা কিন্তু পূৰ্বতেও DGP ভাস্কৰজ্যোতি মহন্তই উনুকিয়াই থৈছিল যে যিসকলে জালিয়াতিৰ আশ্ৰয় লৈছে, যিসকলে অসাধু পন্থা গ্ৰহণ কৰিছে সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই মন্তব্য পূৰ্বতেই কৰি থৈছিল DGP ভাস্কৰজ্যোতি মহন্তই আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনাক লৈ যিসকল লোকে কম্পিউটাৰৰ ভুৱা চাৰ্টিফিকেট জমা দিছিল সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। আৰু ইতিমধ্যে চিআইডিয়ে 100 গৰাকী প্ৰাৰ্থীক তলব কৰিছে। 414 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ আছে। তাৰে ভিতৰত প্ৰাথমিক পৰ্যায়ত 100 গৰাকী প্ৰাৰ্থীক তলব কৰা হৈছে সোধা পোছাৰ বাবে আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে আৰু অধিক প্ৰাৰ্থী অচিৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে। এতিয়া বিপদত পৰিছে একাংশ জালিয়াতিৰ আশ্ৰয় লোৱা অসম আৰক্ষীৰ কনিষ্টেবলৰ পৰীক্ষা দিবলৈ ওলোৱা প্ৰাৰ্থী আৰু সেইসকল প্ৰাৰ্থীৰ পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰে অসম চৰকাৰ অথবা চিআইডিয়ে সেয়া পৰৱৰ্তী সময় লক্ষণীয় হৈ পৰিব। ভাৰ্গৱ।